কিছুমান কথা আচলতে মনৰ পৰা আহিব লাগিব। তুমি পাৰিবা জানো মই নোখোজাকৈ মনৰ পৰা কিছুমান বস্তু দিবলৈ, যেনে ধৰা সময়খিনি? যদি নোৱাৰা তেন্তে কোনো ধৰণৰ প্ৰশ্নই নকৰোঁ। আচলতে আজিকালি বৰ্তমান কথাবিলাক আগৰ নিচিনা হৈ থকা নাই। আগতে যে সৰু সৰু কথাতে ঠেহ লাগিছিলোঁ, তুমি যে ইমান বিজি থাকা, মোক যে সময়ে নিদিয়া, সেইবুলি হাজাৰটা প্ৰশ্ন কৰি কাজিয়া সৃষ্টি কৰিছিলোঁ। এতিয়া আচলতে সেইবোৰ নাই। কাৰোবাৰ যদি সময় দিবলৈ মনেই নাথাকে, কাৰোবাৰ যদি সঁচা অৰ্থত ভাল পাবই নাথাকে, তেন্তে যুক্তি কৰাৰ কোনো প্ৰয়োজনেই নাই। আচলতে বহুত ডাঙৰ হৈ গ'লোঁ। মানুহে কয় আগতকৈ তই কিন্তু এতিয়া বহুত বেছি মেচিয়ৰ হ'লি। নহ'লেনো কি, সদায় কি সৰু হৈ থাকিম নেকি? আজিকালি নহয়, অকলে থকাৰ অভ্যাস কৰিছোঁ। কোনোবা থাকক বা নাথাকক, অকলে খোজ দিবলৈ প্ৰয়াস কৰিছোঁ। আগত যে মই কেতিয়াও অকলে ক'ৰবাত যাবলৈও ভয় খাইছিলোঁ। সদায় ক'ৰবাত যাব লগা হ'লে বন্ধু কেইজনীমানক ফোন কৰোঁ, ঐ ওলাবি নেকি মোৰ লগত? তাহাঁতি কেতিয়াও না নকৈছিল। এতিয়া অৱশ্যে কথাবোৰ বেলেগ। এতিয়া সিহঁতবোৰো ব্যস্ত। যদি ফোন কৰোঁ, এতিয়া এবাৰতে ফোনটো ৰিচিভ নকৰে। কৰিবলৈ সময়ো নাথাকে, কাৰণ কামত ব্যস্ত, নিজৰ ঘৰখনক লৈ ব্যস্ত, নিজক লৈ ব্যস্ত। তাৰ পাছতনো আৰু ডিষ্টাৰ্ব কৰি থকাৰ কিবা প্ৰশ্ন উঠে জানো? আচলতে আগৰ সময়বিলাক বহুত বেছি সুকীয়া আছিল। সেই সময়বিলাকক যদি এতিয়া ধৰি ৰাখোঁ, তেন্তে আমি আগুৱাই যাবও নোৱাৰোঁ। আচলতে আমাৰ জীৱনটো এক গতিশীল, আৰু এই গতিশীল পথত আমি কিদৰে আগুৱাই লৈ যাওঁ, সেইটো সম্পূৰ্ণ নিজৰ ওপৰত কথা। আৰু এনেধৰণৰ কিছুমান কথা মনত আহিলে কৈ যাম। আপোনালোকে বাৰু শুনি ভাল পাই আছেনে?